वेलकम टू माई चेनेल हिरकज्योति ब्लग्स आपको स्वागतम जानाइছো। आज माने आमी तेजपुरत आइছো। तेजपुरर अग्निगढ़ पाहाड़ और गणेश घाट मंदिर। एया হৈছে गणेश घाट मंदिरर काखत থকা ब्रह्मपुत्र नदी। एया आपनलोक साक सम्पूर्ण भिडिओটো अग्निगढ़ पाहाड़ और गणेश घाट मंदिर देखाब आपनलोक चेष्टा करिम। आपनलोक भिडिओটো काट नकराকৈ सम्पूर्णকৈ চাওক। एया হৈছে ब्रह्मपुत्र नदी। मंदिर আছে नाव আছে नाव উঠিব পাৰি। नाव নেকি মানে কেই টকা এটা 100 টকা কলৈ যাব এই কলিয়া ভোমা দলঙৰ তলৰ পৰা হয় নেকি? কলিয়া ভোমা লাগি যাব খুজিছিলো নাযায় বোলে তালৈ। মানে এজনৰ 100 টকা আৰু পৰিৱেশৰ ভিতৰত নাওখন বেছি ভাল লাগিছে। ইয়াত মানে নাও উঠিব পাৰিলে ভাল আছিল। চাওঁচোন বাৰু উঠিব পাৰি আপোনালোকক চেষ্টা কৰিম মই। 100 টকা লাগিব। যাম ৰ যাম তো এয়া হৈছে গণেশ ঘাট। গণেশ ঘাট দেখাই আছোঁ। গণেশ ঘাটৰ ষ্টেজখন দেখাই আছোঁ। ইয়াত গণেশ আছে মাজত। এই কাষত আকৌ বজৰংবলী আছে দেখাই আছোঁ। বহুত ডাঙৰকৈ বনাইছে হনুমান। আচল ৰূপৰ নিচিনা দেখাইছে আৰু খুব থকা হনুমান। বহুত ডাঙৰ হনুমান বাবা। আপোনালোকৰ চাই থাকক সকলোৱে কি হয় মানে ক্ষেত্ৰত কি আছে বস্তু মই দেখাৰ চেষ্টা কৰিম। ক্ষেত্ৰত আপোনালোকে চাই থাকক। গণেশ ঘাটৰ মন্দিৰ এইটো। ইয়াত মানে লোক এজনে পইচা অলপ দিলে ইয়াত সলা দিব পাৰি। গণেশ ঘাট অলপ দেখাবৰ চেষ্টা কৰিম মই। গণেশ ঘাটৰ মন্দিৰ ইয়াত গণেশ ঘাটৰ মন্দিৰ। এই পইচা দিবা গৈছে আৰু খুচি পইচা আমাক খুচি পইচা লৈছিলো ক'বা নহয়। খুচুৰা পইচা আছিল 20 টকা এটা ক'বা গেল নাই ৰ। গণেশ মন্দিৰ কম আছোঁ দেই। এয়া হৈছে অগ্নিগড় পাহাৰ। দেখাই দি আছোঁ চাই থাক না। ভাল লাগিছে ন দেখিবলৈ? কোনটো ইয়াত বহুত ভাল লাগে। হা ৰাস্তাত বহুত তলা আছে। হেল্ল' কেনে লাগিছে কৈ আজি? একদম বঢ়িয়া। বঢ়িয়া নে? একদম ধুনীয়া মজা লাগছে। বহুত ধুনীয়া বস্তু আছে বা বহুত চাবলগীয়া বস্তু বহুত আছে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল লাগে আৰু বহুত ধুনীয়া লাগিছে। বহুত মানে ইয়াত আহিলে বহুত ভাল লাগে আৰু মনটো বহুত ভাল লাগে। এয়া তেজপুৰৰ মানে
প্ৰাগ এখন প্ৰাগ এখন দেখাৰ চেষ্টা কৰিম। এয়া আছে প্ৰাগ, শিৱ মূৰ্তি আছে, শিৱ কৃষ্ণ আছে, কৃষ্ণ এই চাওক বিল্ডিঙৰ তলৰ পৰা আপোনালোকক জাপি এটা দেখাইছোঁ, মানে বিল্ডিং, আমি বিল্ডিঙৰ ওপৰত আছোঁ হে, আমি এইটো বিল্ডিং, এইটো আমাৰ বিল্ডিং হে, এইটো বিল্ডিং, আমি বিল্ডিঙৰ ওপৰত এই হাত আছোঁ। এই বিল্ডিঙৰ তলৰ পৰিৱেশটো দেখাইছোঁ, মানে এই বিল্ডিঙৰ তলৰ পৰিৱেশ বহুত তলৰ আছোঁ আমি। জাপি এটা আছে, জাপিটো মই জুম কৰি দেখাইছোঁ, কি ধুনীয়া লাগে। এই জাপিটো দেখাইছোঁ জুম কৰি, আকৌ মই জুম কৰা নাই। চাওক এই আপোনাৰ চাওক, এই তেজপুৰৰ গোটাই বিল্ডিং, গোটাই অৱস্থাখিনি দেখাব। চাওক এইবিলাক ঘৰ বহুত, চাওক মানে বিল্ডিঙৰ পৰা গোটাই দেখা পায়। চাইছে এয়া হৈছে অগ্নিগড় পাহাৰ। এই ফুলৰ কি ধুনীয়া লাগে, বহুত ধুনীয়া পৰিৱেশ। ইয়াত সকলোৱে ফটো উঠিছে, সকলোৱে ফটো ভিডিঅ' কৰিছে, ব্লগ বনাব ভাল। আৰু ময়ো এটা আহিলোঁ, তেজপুৰ আহি গ'লোঁ। আজি মই এটা কলেজৰ লগতে আহি গ'লোঁ, কিন্তু অকলে ভিডিঅ'বিলাক কৰি আছোঁ, মানে মই ভাল লাগিল, বহুত ভাল লাগিল। এয়া হৈছে তেজপুৰ অগ্নিগড় পাহাৰ। আপোনালোকে যদি ভাল পাইছে ভিডিঅ' চাই পেলাই লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন এইটো মোৰ চেনেল হয়, আপোনালোকে মোক যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন পোৱাৰ বাবে বেল আইকনটো আপুনি ক্লিক কৰি দিব। লগতে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে এনেকুৱা ভিডিঅ' কৰিব পাৰোঁ। ইয়াতে ভিডিঅ'টো অগ্নিগড় পাহাৰৰ ভিডিঅ'টো এয়াই দেখালোঁ। আপোনাৰ যদি ভাল পাইছে অগ্নিগড় পাহাৰৰ ভিডিঅ'টো, লগতে মোৰ ব্লগটো যদি চাই ভাল পাইছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহা ভিডিঅ'জ পালে। বাই বাই। এদিন আহিম বুলি ভাবিছিলোঁ, মানে অগ্নিগড় পাহাৰ, আজি আহিলোঁ ফাইনেলি বহুত দিনৰ মূৰত। ফুচকা দোকান আছে, ফুচকা খাওঁ আৰু ফুচকাটো খাই লওঁ, পাহাৰৰ পৰা নিমিলোঁ আৰু। কেনে লাগছে? এইটো খাই লওঁ, খাই লওঁ। আপোনালোকৰ লাগিলে ইয়ালৈ আহিব যাব পাৰোঁ, আহি যাব আৰু। ধুনীয়া লাগিছে, ধুনীয়া। তেজপুৰ গীৰ্জাৰ ভিতৰত চাওক কি ধুনীয়া পৰিৱেশ। এয়া হৈছে তেজপুৰ গীৰ্জা, কি তেজপুৰ গীৰ্জা, কি মজা, কি ধুনীয়া পৰিষ্কাৰ কৰি ৰাখে তেজপুৰ গীৰ্জা। ইয়াত তেজপুৰ গীৰ্জা আপোনাক দেখাম চাগে, তেজপুৰ গীৰ্জাৰ আহিছোঁ। তেজপুৰ গীৰ্জাৰ মানে কেনেকুৱা কি বস্তু দেখাম। পাৰ্ক এখন আছে, এটা হৰিণ আছে, হৰিণে ঘাঁহ খাই আছে নেকি, ঘাঁহ খাই আছে। তেজপুৰ গীৰ্জা কি ধুনীয়া পৰিৱেশ। পঁচিছ ডিচেম্বৰত খ্ৰীষ্টমাছ হৈছিলে। চাওক খ্ৰীষ্টমাছত কিমান মানুহ হয় ইয়াত। অলপ দেখাই দিওঁ আৰু এটা মাছ আছে না, দেখাই দিছোঁ মাছটো।
মোৰ মোবাইলত কেমেৰা দি ঢুকি নাপাওঁ না সেই ভিডিঅ' দেখিছোঁ সেই ভিডিঅ' মোবাইলত কেমেৰাত দেখা পাইছে আপোনালোকে দেখিছে অ' মাই গড কি মস্ত ঐ এয়া হৈছে গীৰ্জা খ্ৰীষ্টানসকলৰ গীৰ্জা এইটো চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ তেজপুৰ আপোনালোক গোটেইখিনি দেখাইছোঁ আৰু তেজপুৰ আহিছোঁ যদি আজি আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাগিব ছাবস্ক্ৰাইব কৰি দিব এয়া হৈছে তেজপুৰ গীৰ্জাৰ পাৰ্ক এখন